মানুহক এই পৃথিৱীৰ সবচে সভ্য জন্তু বুলি মনা হয়। আমাৰ বডি চাবলৈতো চিম্পুল লাগে, কিন্তু এই বডিৰ বহুত মজা আৰু অমেজিং ফেক্ট আছে যোনটো আপোনালোকে জানিব লাগে। সো গাইজ, মই হয় বিকাশ আৰু এই ভিডিঅ'ত মই আপোনালোক দেখুৱাম টপ 5 ষ্টাগাৰিং ফেক্টছ এবাউট দ্য হিউমেন বডি। সো লেটছ এক্সপ্ল'ৰ। হয়, সেইটোৱে মই সেই লালটিৰ কথাই কৈ আছোঁ। সেইটোৱে লালটি যোনটো আপোনাৰ মুখত আহে যেতিয়া আপুনি টেষ্টি খানা দেখি পায়। তেতিয়া আপুনি সেই খানাটো মুখৰ ভিতৰত চুবাই, তেতিয়া সেই লালটিয়ে খানাটো স্মুথ বনাই দিয়ে আৰু ডাইজেশ্যনৰ কাৰণে ৰেডি কৰে। এমেজিং কথাটো এইটো হয় যে যদি এটা মানুহৰ লাইফ টাইমৰ লালটি আমি কালেক্ট কৰোঁ আৰু মাপোঁ, তেতিয়া এইটো ইমান হ'ব যে 2টা ছুইমিং পুল ফুল হৈ যাব। That's amazing, isn't it? আপোনাৰ বডিয়ে ৰেগুলাৰলি আপোনাৰ স্কিনক শ্বেড কৰি থাকে আৰু আপুনি এই কথা গমেই নাপায়। আপুনি জানে নেকি প্ৰতি ছেকেণ্ড আপোনাৰ বডিৰ পৰা 600 স্কিন চেলছ ওলাই যায়। এতিয়া আপুনি ভাবিছে চাগে ইমানবোৰ স্কিন চেলছ ওলাই যায়নো ক'ত? তেনেহ'লে এইটো ফেক্ট আপুনি জানিব লাগে যে সৰু বীজাণু যোনবোৰ আপোনাৰ চামৰাত থাকে সেইবোৰে এই স্কিন চেলছবোৰ খাই লয়। মানে ক'ব গ'লে কথা এইটোৱে যে যিমান দেৰি আপুনি মোৰ এই ভিডিঅ'টো চাই আছে, সিমান দেৰিত প্ৰতি ছেকেণ্ডত 600 স্কিন চেলছ আপোনাৰ বডিৰ পৰা গৈ আছে। খাতৰা ফেক্ট নহয় জানো? আমি বহুত ধৰণৰ বহুত ডিজাইনৰ খানা খাওঁ। আমাৰ পেটত এটা এচিড থাকে যাক আমি হাইড্ৰ'ক্লৰিক এচিড বুলি কওঁ। এতিয়া এইটো এচিড ক'ব গ'লে চব বস্তুকে গলাই দিয়ে। যেতিয়া মই ক'লোঁ চব বস্তু, আপুনি এইটো নাভাবিব যে ক'ত চব বস্তু গলাব পাৰিব। মই ৰিয়েলি কৈছোঁ, সকলো বস্তু গলাই দিব পাৰে। এইটো এচিড ইমান পাৱাৰফুল থাকে যে ই এটা ৰেজৰ ব্লেডকো গলাই দিব পাৰে। এইটো এটা এক্সপেৰিমেণ্টত প্ৰুফ আছে, কিন্তু আপুনি মোৰ এইটো কথা শুনি ৰেজৰ ব্লেড খাই নিদিব আকৌ। প্ৰতিটো স্মাৰ্টফোনৰ কেমেৰাটো মেগাপিক্সেলত মপা হয়। আপোনাৰ কেমেৰা 2, 4, 8, 12, 16 নহ'লে 20 মেগাপিক্সেলৰো হ'ব পাৰে। কিন্তু আপুনি জানে নেকি আপোনাৰ চকুৰ মেগাপিক্সেল কিমান? ইটছ 576 মেগাপিক্সেল। সেইকাৰণে আপুনি আপোনাৰ চকুৰ পৰা ইমান ক্লিয়াৰলি দেখি পায়। সেইকাৰণে আপুনি নিজকে লাকি মানিব লাগে যে আপোনাৰ লগত এটা নেচাৰেল কেমেৰা আছে যোনটো 576 মেগাপিক্সেলৰ হয়। সকলো মানুহৰ ভিতৰত DNA থাকে। DNAত আপোনাৰ কেৰেক্টাৰৰ ইনফৰমেশ্যন ষ্ট'ৰ্ড হৈ থাকে। যদি আপুনি নিজৰ বডিৰ চব চেলৰ DNA খুলি দিয়ে, তেতিয়াহ'লে টোটেল ইমান কিলোমিটাৰ হ'ব, মানে 1600 কৰোৰ কিলোমিটাৰ। মানে ইয়াৰ পৰা প্লুটো গ্ৰহলৈ, আকৌ প্লুটো গ্ৰহৰ পৰা ইয়াৰলৈ। ইমান লেন্থ হয় আপোনাৰ কম্বাইন DNAৰ। আৰু যদি আমি নিজৰ লাংছ মানে হাওঁফাওঁৰ কথা কওঁ, আমাৰ লাংছক যদি আমি ষ্ট্ৰেচ কৰোঁ, তেতিয়া এইটো এটা টেনিছ কৰ্টৰ সমান হৈ যাব। भावक किमान अमेजिंग है हमार बॉडी, इजंट इट? अगर ये वीडियो को पसंद आए तो लाइक कर दो और कमेंट भी कर देना। एंड प्लीज़ यार सब्सक्राइब तो ज़रूर कर दो इस बटन पर क्लिक करके, क्योंकि मैं ऐसे ही इंटरेस्टिंग कंटेंट लाता रहूँगा। सी यू इन द नेक्स्ट वीडियो। टिल देन, बाय बाय।